পৰৱৰ্তী খবৰ শংকৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল শেহতীয়া বিতৰ্ক সম্পৰ্কত স্পষ্টীকৰণ দিছে শংকৰ সংঘই শংকৰ সংঘৰ এখন নিজস্ব সংবিধান আছে যি সংবিধানত তেওঁলোকৰ উল্লেখ আছে বহু কথা সংবিধানত নীতি নিয়ম আছে সেই নীতি নিয়মৰ মাজেৰে শংকৰ সংঘ চলি আহিছে শংকৰ সংঘৰ সংবিধানত উল্লেখ আছে বিবাহ পদ্ধতি সম্পৰ্কে বিবাহ পদ্ধতি মানি চলিব লাগে সংঘৰ সংঘীয়ে শংকৰ সংঘৰ সংবিধানত উল্লেখ নাই চকলং বিয়াৰ কথা ব্ৰইলাৰ গাহৰি পোহা সন্দৰ্ভতো উল্লেখ নাই সংবিধানত কোনো জাতি জনগোষ্ঠীৰ প্ৰতি অশ্ৰদ্ধা নাই সংঘৰ প্ৰয়োজনত সংঘৰ সংবিধান সংশোধনীৰ ব্যৱস্থা আছে সংঘৰ সংবিধান বহুবাৰ সংশোধনী কৰা হৈছে আমাৰ সংবিধানত দণ্ড বহিষ্কাৰৰ কথাও নাই মাত্ৰ এটা সেৱাই সকলো নিষ্পত্তি কৰে নগাঁৱৰ মুখ্য কাৰ্যালয়ত এই সংবাদমেল সম্বোধন প্ৰধান সম্পাদক বাবুল বৰাৰ সংবাদমেল সম্বোধন সংবাদমেলত উপস্থিত পদাধিকাৰ কমলা গগৈ উপস্থিত থাকে ভূতপূৰ্ব পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাও তাৰমানে এইটো সংঘৰ নীতি নিয়ম ভ্ৰষ্ট হ'লেও আকৌ সংশোধন কৰা নিয়ম আছে এতিয়া সমাজত পাপ কৰিলে পাপীজনকতো কাটি পেলোৱা নাই আজি আইনগতভাৱে যিবিলাক পাপী হৈছে কোনোবা দৰকাৰ তেওঁলোককতো আমি জেল হওক কিবা হওক শাস্তি এটা কৰিছে আমাৰ শাস্তিটো কি যে তেখেতসকলে 20 দিনৰ পাছতো পাৰে এটা পৰিয়ালৰ সংগীপদ বাতিল হয় কেতিয়া অন্য নিয়মেৰে যেতিয়া আমাৰ নীতি বহিৰ্ভূত কাম কৰে তেতিয়া সংবিধান বাতিল হয় এতিয়া মানুহে ভাবিছে এবছৰ কাৰণে বহুৱাই দিলে তেওঁলোকে এবছৰত ক'তো যাব নোৱাৰে তেওঁলোকৰ ঘৰলৈ কোনো সেনেকুৱাতো নহয় আমাৰ কথা হৈছে নবীকৰণ এবছৰ মূৰে মূৰে হয় আমাৰ নবীকৰণ মই লোৱা নবীকৰণ তাৰমানে মই কৰা সদস্যবৰ্তি আপুনি এবছৰত সদস্য হৈ চিৰজীৱন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য হৈ থাকিব নোৱাৰে আজি যদি অহা বছৰ মই যদি নবীকৰণ নকৰোঁ ৰিনুৱেল নকৰোঁ তেনেহ'লে অহাবাৰ মই শ্ৰীমন্ত শংকৰদেৱ সংঘতে নাই মই সংগীপত নোহোৱা মানুহজনে শ্ৰীমন্ত শংকৰদেৱ সংঘক দোষো দিব নোৱাৰে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি আঙুলি টোৱাই কথাও ক'ব নোৱাৰে কাৰণ তেওঁ সংগীয়ে নহয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিশ্চিত একদম স্পষ্ট কথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো নীতি বিবাহৰ যিটো নীতি আমাৰ যিখন বিবাহ পদ্ধতি সেই পদ্ধতিমতে হোৱা বিবাহে আমাৰ কৰিব পাৰিব আৰু যি বিবাহ কৰিব নোৱাৰে তেনে পদ্ধতিত আমাৰ মানুহে সহযোগ কৰিব নোৱাৰিব যদি কৰে তাৰ ব্যৱস্থা আছে কৰিলেওতো আছে মই কৈছোঁ যে কিবা এটা কৰিলেতো কিবা এটা কৰিব লাগে তেওঁ কিবা এটা পাপ কৰিলেও যেনে মহাপাপীও যদি শাস্তি পাব পাৰে বেলেগ দেৱতা ভজনা কৰিলেও তেওঁ শাস্তি পাব পাৰে বেলেগ পতি গমন হ'লেও শাস্তি হ'ব এগৰাকী মহিলা বেলেগ পতিলৈ গুচি গ'ল তাৰো শাস্তি আছে ইয়াত গো হত্যা কৰিব তাৰো শাস্তি আছে মানুহ হত্যা কৰিলে তাকো শাস্তি আছে ওপৰৰ পৰা পৰি মৰিলে কি শাস্তি হ'ব কোনোবাই খুন্দিয়াই মাৰিলে কি বহুত ধৰণৰ নীতি নিৰ্দেশনা আছে আৰু এখন সংবিধান নোহোৱাকৈ কোনো ভাৰতীয় সংবিধানৰ তলত আমি ধৰ্ম নিৰপেক্ষতা বজাই ৰাখি সকলো জাতিৰ ধৰ্ম গোষ্ঠীক আমি সন্মান জনাই আমাৰ সংবিধানখন তৈয়াৰ কৰিছে আজিৰ পৰা নহয় বহু বছৰ আগতে আজি 50 চনৰ আগতে 51 চনৰ আগতে সংবিধান নীতি নিৰ্দেশনা প্ৰস্তুত কৰা হৈছিল তাৰ আগৰখিনি ধৰক লিখিত অলিখিত অৱস্থাত চলিছিল তাহানিৰ পৰা আজি কিমানটা সংস্কৰণ পাৰ হৈ গ'ল আমাৰ এমেণ্ডমেণ্টো আছে আমাৰ সংশোধনো আছে প্ৰয়োজন হ'লে প্ৰাথমিকে যেতিয়া ক'ব যে আমাৰ সংশোধন কৰিব লাগে ইয়াত সংবিধান কেনেকৈ সংশোধন হ'ব লাগে তাতো লিখা আছে গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংশোধন কৰিব নোৱাৰা কোনো কথা নাই সংশোধন কৰিম প্ৰয়োজন যদি হয় প্ৰাথমিকে যদি কয় আমাৰ প্ৰাথমিকলৈ যাব আঞ্চলিক যাব জিলা যাব মূললৈ আহিব আৰু এখন বিশেষ প্ৰতিনিধি সভাত সংবিধান সংশোধনী সভাত এই প্ৰস্তাৱবিলাক ল'ব লাগিব যদি আমাৰ জটিলতা আহিছে আমাৰ যদি ক'ৰবাত বিজ্ঞানসন্মত কথা নাই ক'ৰবাত যদি অন্ধবিশ্বাসৰ বশৱৰ্তী আমি হৈছোঁ তেনেহ'লে আমি সংবিধান সংশোধন কৰিবৰ কাৰণে আমাৰ প্ৰস্তুত আছোঁ আমি কৰি আছোঁ আজি কিছুদিনৰ আগতে সংবিধান সংশোধন কৰিলোঁ আৰু যদি প্ৰয়োজন হয় পৰৱৰ্তী সময়ত আমি কৰিম খুব বিজ্ঞান মনস্কতাৰে শ্ৰীমন্ত শংকৰদেৱ আমাৰ নীতি ব্যতিৰেকে কোনো মানুহৰ প্ৰতি আমাৰ এক বিন্দু বিদ্বেষ নাই কাৰো প্ৰতি আমাৰ অশ্ৰদ্ধা নাই মই কৈছোঁ নহয় মিতাহাৰ যি ঘৰ মানুহৰ হিন্দু মুছলমান ব্ৰাহ্মণ আৰ্য অনাৰ্য কোনো কথাই নাই খবৰ ল'বলৈ মৃত ঘৰলৈ যাবলৈ শ্ৰদ্ধা জনাবলৈ শ্ৰদ্ধাঞ্জলি পাতিবলৈ চব কৰি আছোঁ ক'ত কৰা নাই